কৰিশ্মাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এই কৰোণা কালত সকলো নিজৰ ঘৰতে ভালকৈ সুস্থভাৱে আছে। ময়ো এতিয়া ঘৰতে আছোঁ। মোৰ ওচৰত এটা লাকি বেম্বো প্লেণ্টছ আছিলে, যিটো মই বহুত দিন ধৰি এটা চিচাৰ বটলত থৈছিলোঁ। ভাবিলোঁ আজি সেইটো মাটি এটা ধুনীয়া টাবত মই ৰুই দিওঁ। তাকে এটা সৰুকৈ এটা ব্লগ বনালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। নিশ্চয় আপোনালোকে চাই ভাল পায়। মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই যদি কিবা ভুল কৰিছোঁ তাৰ তলত কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ।